আজি আপোনালোকৰ বাবে টপ 5 শাৰ্টৰ বিষয়ে ভিডিঅ' লৈ আহিছোঁ যি আপোনাৰ তাত থাকিব লাগে যি আপোনাক আৰু বেছি ষ্টাইলিছ দেখা পোৱাত সহায় কৰিব। নম্বৰ 1ত আছে হোৱাইট শাৰ্ট। তো সবতকৈ ষ্টাইলিছ আৰু বেছিক শাৰ্ট। এই শাৰ্ট আপোনাৰ বাজেটত আপুনি যিকোনো দোকানত পাই যাব। স্কিনি ল'ৰাহঁতৰ বাবে হোৱাইট শাৰ্ট বহুত ধুনীয়া হয়। হোৱাইট শাৰ্ট আপুনি যিকোনো আউটফিটৰ লগত পিন্ধিব পাৰে। আপুনি জিন্সৰ লগত পিন্ধিবলৈ, আপুনি জিন্সৰ লগত পিন্ধিব পাৰে, শৰ্টছৰ লগত পিন্ধিব পাৰে, ফৰ্মেল লগতো পিন্ধিব পাৰে, সেমি ফৰ্মেলৰ লগত, সকলো আউটফিটৰ লগত ধুনীয়াকৈ পিন্ধিব পাৰে আৰু দেখাতো এটা ধুনীয়া লুক আহে। আৰু হোৱাইট শাৰ্ট লোৱাৰ সময়ত সদায় চাব যাতে হোৱাইট শাৰ্টত কোনো লোগো লগোৱা নাথাকে। নম্বৰ 2ত কেজুৱেল শাৰ্ট। এটা চিম্পল কেজুৱেল শাৰ্ট আপোনাৰ তাত থাকিব লাগে। কেজুৱেল শাৰ্টবিলাক ডেইলি বেচিছত ব্যৱহাৰ কৰিব পাৰি আৰু কেজুৱেল শাৰ্টবিলাক জিন্সৰ লগত পিন্ধিলে দেখাত আৰু বেছি ধুনীয়া লাগে। তো কেজুৱেল শাৰ্টবিলাকৰ ভিতৰত আপুনি চাব পাৰে ব্লেক, হোৱাইট, চেক থকা, নহ'লে ব্লেক, ব্লু, নহ'লে ৰেড, ব্লেক, এনেকুৱা চেক শাৰ্ট তিনিটাৰ ভিতৰত যিকোনো এটা আপুনি ল'ব পাৰে। নম্বৰ 3ত হ'ল ডেনিম শাৰ্ট। তো এনে শাৰ্টসমূহ সকলো আউটফিটৰ লগত ধুনীয়া লুক দিয়ে আৰু এই শাৰ্টসমূহ জেকেটৰ নিচিনাও পিন্ধিব পাৰি। তো এই শাৰ্টটো যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়া শাৰ্টৰ বটমকেইটা খুলি জেকেটৰ নিচিনা ধুনীয়াকৈও ব্যৱহাৰ কৰিব পৰা যায় আৰু দেখাত এটা ধুনীয়া লুক দিয়ে। নম্বৰ 4ত প্ৰিণ্টেড শাৰ্ট। এনে শাৰ্টবিলাক বহুত ষ্টাইলিছ হয় আৰু প্ৰিণ্টেড শাৰ্টৰ লগত ব্লেক জিন্স পিন্ধিলে দেখাত বহুত ধুনীয়া লাগে। আৰু প্ৰিণ্টেড শাৰ্টসমূহৰ ভিতৰত যিকোনো এটা প্ৰিণ্টেড শাৰ্ট আপোনাৰ কালেকশ্যনত থাকিব লাগে। নম্বৰ 5ত ব্লেক শাৰ্ট। তো এটা ব্লেক শাৰ্ট থাকিব লাগে আৰু ব্লেক শাৰ্টটো স্কিনি মানুহৰ কাৰণে নহয়। ব্লেক শাৰ্টবিলাক যাৰ অলপ বডি আছে সিহঁতে ব্লেক শাৰ্টবিলাক পিন্ধিলে দেখাত বহুত ধুনীয়া লুক আহে।